হাঁহ এটা আনি আলহী আহিব বুলি হাঁহ এটা অনা হৈছিলে। হাঁহটো আনি থ'বলৈ জেগা নাই কাৰণে হোৱাটছআপৰ ৰুমতে থোৱা হৈছিলে। হাঁহটো উলিওৱা দেখি হোৱাটছআপৰ একদম ৰিয়েকশ্যন চাওক কেনেকুৱাখন কৰিছে। সি হাঁহটো একেবাৰে ধৰিবই যেন সি ধৰিবহে একেবাৰে সিনো হাঁহটো দেখি কিনো কৰে সেইটোকে অলপ দেৰি চাবলৈ আমিও খুব ভাল পালোঁ। সিনো হাঁহটো দেখি কিনো ৰং পাইছে আমিও চাই ৰং পাইছোঁ। অলপ দেৰি তাক হাঁহটো খেলিবলৈ আমিও উপভোগ কৰিলোঁ। সি হাঁহটো খেলি খুব ভাল পাইছে। হাঁহটো যেন সি একেবাৰে থাপ মাৰি ধৰিবহে সি তেনেকুৱাখন কৰিছে। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগৰ আহিছে ডিব্ৰুগড়ৰ পৰা। দিনত মই সেই হাঁহটো দেখুৱাইছিলোঁ যে হাঁহটো আজি মানে মোৰ লগৰ তাইক হাঁহ খুব প্ৰিয়, সেইকাৰণে তাইক আজি হাঁহ খুৱাম বুলি হাঁহলৈ যোগাৰ কৰি আছোঁ। দুইজনীয়ে মিলি আলু কাটি আছোঁ। আহি পাইছেহে, আহি পোৱাৰ লগে লগে আলু কাটিছোঁ। চাহ খুৱাই নাই, চাহ খাম লাহেকৈ। এইৰো ইউটিউব চেনেল এটা আছে মণিকাৰ পাকঘৰ বুলি, এইটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সকলোৱে। মই লিংকটো দি দিম বাৰু। কেনেকৈ লাগিছে ইয়ালৈ আহি? ইয়াত আহি বহুত ভাল লাগিছে। কেলে মানে আজি বহুত দিনৰ পৰা আহিম বুলি ভাবিছোঁ। সেইটোৱে আহিবই পৰা নাই, কিন্তু আজি মানে কালিয়ে আহিলোঁ অৱশ্যে ডিব্ৰুগড়ৰ পৰা। সেইটো কাৰণে এতিয়া আজি আপোনালোকৰ ঘৰলৈ আহিছোঁ। বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত লগ পাই কিনে। আশা থাকিল আপুনিও ভালে আছে। আপোনালোক সকলো ফেমিলিয়ে ভালে থাকক বুলিয়ে ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। আগতে চাহকাপ খাই লওঁ, তাৰপিছতে হাঁহটো বনাওঁ, দেখুৱাই আছোঁ আপোনালোকক। চাই দিছোঁ। লগতে মই হাঁহৰ মাংসখিনিও পাতি দিলোঁ। এইফালে মাংসখিনি সিজি আছে। মাংসখিনি সিজাৰ লগে লগে মই এইফালে আগতীয়াকৈ দাইলখিনিও বনাই লৈছিলোঁ। দাইলখিনিও হৈয়ে গৈছে। এইফালে কুকাৰত ভাতো হৈ গ'ল। এইফালে দাইলখিনিও মই বনাই থৈছিলোঁ আগতীয়াকৈ, দাইলো হৈ গ'ল। নিৰামিষ ভাজি এখনৰ কাৰণে ভাজিখিনিও কাটি মেলি থোৱা আছে। দাংবডি আলু ভাজি এখন বনাম, লগতে চাহ কাপো বনাই ল'লোঁ আৰু চাহ দুকাপ দুজনীৰ কাৰণে। চাহখিনিও খাই লওঁ। ধুনীয়া চাহ হৈছে। What's up, man? Satya. ভাত সৰুকেইটাক আগতে খাবলৈ দি ল'লোঁ। তাৰপিছতে আকৌ লগৰজনীয়ে আকৌ এটা ফুচুৰি কৰি জমনি কৰি আছে, চশমাযোৰ পিন্ধি। গোটেইখিনিকে আৰু হহুৱাই ভাতকেইটা খুৱাই লওঁ বুলি ল'ৰাটোকো, নিজৰ ল'ৰাটোকো হহুৱাইছে, মোৰ ল'ৰাটোকো হহুৱাইছে। তাই কৈছে আৰু ইমান কেতিয়াবা লগ পাম। তাই আৰু খুব হহুৱাইছে আৰু তাহাঁতিয়ে হাঁহি আৰু ভাতকেইটা খাইছে। এইটো যে ভিডিঅ' কেনেকৈ আহিব আৰু মোৰ চশমাটো দেখি মানুহ পাগলা যাওঁ।
ল'ৰাকেইটা খোৱাৰ পিছত লগতে দাদা আৰু এওঁকো লগতে ভাতকেইটা দি দিলোঁ। দাদা আৰু এওঁ ভাত খোৱাত ব্যস্ত, দুজনে তলমথা কৰি আৰু খোৱাত ব্যস্ত। এওঁলোকে কেতিয়ানো ভিডিঅ' কৰিলোঁ গমেই নাপায়, খোৱাতহে ব্যস্ত মনে মনে, আৰু তেওঁলোকে নজনাকৈ ক্লিপ এটা তুলি ল'লোঁ। এতিয়া মোৰ লগৰজনী যাবলৈ ওলাইছে, ৰাতিও বহুত হ'লগৈ, বাই বাই দিছে। এতিয়া কেতিয়া আকৌ লগ পাম গম নাপাওঁ। তেওঁলোক যাবগৈ আৰু ডিচেম্বৰত হয়তো লগ পাম চাগে। তেওঁলোকৰ যেতিয়া ডিচেম্বৰত এনুৱেল এক্সাম হ'ব তেতিয়া আহিব চাগে। খুব বেয়া লাগিছে, কেতিয়া লগ পাম আকৌ। মইতো এতিয়া যাবই নোৱাৰিম চাগে, কেতিয়া আহিম কেতিয়া নাই তাই দুখ কৰিছে। তেনেকেই আৰু মাথা ঘুমতেই গৈছে তাক, সি গমেই নাপায় এইটো যে ব্লগত সি ওলাব। বৰ নিজকে বচাইছে। হোৱাটছআপ বাই বাই, কি মিলেংগে বাই 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 কেতিয়া হোৱাটছআপ। আমাৰ হোৱাটছআপকো বাই বাই দি থৈ গৈছে। আকৌ হোৱাটছআপক মানে বাই বাই নিদিলে সিও আকৌ যোৱা সময়তে সিও বাই বাই দিয়ে, মানে কোনোবা যোৱাৰ সময়ত সিও মানে ভাবে যে মোকো কৈ থৈ যাওক বুলি সিও ভাও ভাওকৈ চিঞৰে। তাকো সেইকাৰণে বাই বাই বুলি কৈ থৈ যাব লাগে, তাকো গুড নাইট বুলি ক'ব লাগে। এতিয়া ৰাতি 1টা বাজিলে, আমি টাটা গুড নাইট কৈ মেলি তেওঁলোকক বিদায় দিলোঁ। তাৰপিছতে এয়াই মোৰ ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়া আগলৈ আগুৱাই যাম, আকৌ নতুন নতুন ভিডিঅ' দিম। ধন্যবাদ। বৰষুণ দি থাকিলে ইয়াৰ পৰা দোকানলৈকে লৈ যায় আৰু